নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টাডি পাৱাৰফুল চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম টেট স্পেচিয়েল বিষয় অসমীয়াৰ কেইটামান ইম্পৰ্টেণ্ট MCQs। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চায় অসম টেটৰ বিষয় অসমীয়াৰ ওপৰত আপোনালোকৰ কিছু হ'লেও সহায় হ'ব। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো পাৰ্ট 8 হয়। আপোনালোকে যদি পাৰ্ট 1ৰ পৰা পাৰ্ট 7 লৈকে ভিডিঅ'বোৰ চোৱা নাই তেন্তে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিব, নহ'লে ভিডিঅ'ৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব চিন্তা কৰিবলৈ, কাৰণ বহুতো বন্ধু বান্ধৱে কয় যে আপুনি এনচাৰবোৰ বেছি ফাষ্টকৈ কৈ দিয়ে। সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে আজি আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন্ধুসকল, নাটক শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে বন্ধুসকল। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক, নাট শব্দৰ পৰা। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো নাটকৰ গুণ নহয়? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ ঘ, কুটিৰ শিল্প। তলৰ কোনটো নাটকৰ গুণ নহয়? অপশ্যন ঘ, কুটিৰ শিল্প। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল। কুৱেশ্যন নম্বৰ 3, জীৱনত ঘটি থকা ঘটনাৰ ৰূপায়ণেই হৈছে নাটক, কোনে কৈছিল? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘ, মহেন্দ্ৰ বৰা। মনত ৰাখিব বন্ধুসকল, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। কুৱেশ্যন নম্বৰ 4, মানুহৰ অন্তৰত ক্ষুপ্তভাৱে লুকাই থকা সৃজনীৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ কি? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল অপশ্যন নম্বৰ গ, কলা। মানুহৰ অন্তৰত ক্ষুপ্তভাৱে লুকাই থকা সৃজনীৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ হৈছে কলা। তলৰ কোনটো প্ৰায়োগিক কলাৰ অন্তৰ্গত নহয়? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘ, সংগীত। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত নহয়? 4টা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ গ, ভাংৰা। ভাংৰা শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত নহয়। 7 নম্বৰ কুৱেশ্যনটো বহুত গুৰুত্বপূৰ্ণ হয় বন্ধুসকল। কলা প্ৰকৃতাৰ্থত মানুহৰ ৰচনাত্মক আত্মাৰ প্ৰতিক্ৰিয়া, কোনে কৈছিল? 4টা অপশ্যন দিয়া আছে। আপোনালোকক চিন্তা কৰিবলৈ কিছু সময় দিয়া হৈছে বন্ধুসকল। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক, ৰবীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখিব বন্ধুসকল, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কুৱেশ্যন নম্বৰ 8, কলাম নাইবা আলপনা কোন ঠাইৰ চিত্ৰাংকন বিশেষ? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে বন্ধুসকল। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ ক, পশ্চিম বংগ। খাদ্য সংগীত কলাবিহীন মানুহ নেজ আৰু শিং নথকা পশুৰ দৰে, কোনে কৈছিল? 4টা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ, ভাৰতৃহাৰী। বহুতো বন্ধু বান্ধৱী হয়তো প্ৰশ্নটো জানে, যিসকল বন্ধু বান্ধৱী হায়াৰ ছেকেণ্ডেৰীত আৰ্টছ ষ্ট্ৰীমত পঢ়িছিলে। কুৱেশ্যন নম্বৰ 10, সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পৰা দক্ষতাক কি বোলা হয়? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে বন্ধুসকল। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ খ, কলা। সৌন্দৰ্যৰ ফল প্ৰদান কৰিব পৰা দক্ষতাক বোলা হয় কলা। কুৱেশ্যন নম্বৰ 11, বেনৰ পুতলা নাচ ক'ত প্ৰচলিত? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ ক, পশ্চিম বংগ। বেনৰ পুতলা নাচ প্ৰচলিত পশ্চিম বংগত। কথাকলি নৃত্য কোন ঠাইৰ অন্তৰ্গত? 4টা অপশ্যন দিয়া আছে বন্ধুসকল। আপোনালোকৰ সময় আৰম্ভ হৈছে। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ খ, কেৰেলা। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো সুকুমাৰ কলাৰ অন্তৰ্গত নহয়? 4টা অপশ্যন দিয়া আছে। আপোনালোকৰ সময় আৰম্ভ হৈছে বন্ধুসকল। হয় বন্ধুসকল, কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ ঘ, য়োগা অভ্যাস। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল, মনত ৰাখিব আপোনালোকে।
বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে পঞ্জাৱৰ প্ৰধান শস্য কি? আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা থাকিল। আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা ভিডিঅ'টোত লাইক কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায় লৈছোঁ, পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। বাই বাই, টেক কেয়াৰ, জয় আই অসম।